ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৫৪ সংখ্যক বিশ্ববিদ্যালয় সপ্তাহৰ সফল সমাপ্তি। সোণালী দিনৰ স্মৃতি জড়িত কিছু চিন্তাৰ ৰোমন্থন তথা বৰ্তমানৰ ভেটিত সুবাস বুটলিবলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাই আড়ম্বৰপূৰ্ণ ৰূপত ভিন্ন পৰিকল্পনাৰে ৫৪ সংখ্যক বিশ্ববিদ্যালয় সপ্তাহৰ আয়োজন কৰে। বৃহস্পতিবাৰে এই বিশ্ববিদ্যালয় সপ্তাহৰ ১২ৰখনীয়া বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ সৈতে সামৰণি পৰে। অসমীয়া সমাজৰ পুৰণি আওকলীয়া ধৰ্মসমূহ, নিচুকনি গীত, অসমীয়া তাঁতশাল, ভাওনা, বোকাখেল, বিহুনাম আদি এই সাংস্কৃতিক শোভাযাত্ৰাত প্ৰদৰ্শিত হয়। বিশ্ববিদ্যালয়ৰ প্ৰতিটো বিভাগৰ ছাত্ৰ ছাত্ৰীয়ে এই কাৰ্যসূচীত অংশ লোৱা পৰিলক্ষিত হয়। অনুভৱ বহুত ভাল, কাৰণ এবাৰ আমাৰ লাষ্ট ভাৰ্চিটি উইক, আমি থাৰ্ড ছেমৰ হয়। চবেই মিলি মেলি কাম কৰি বহুত দিনৰ পৰা লাগি আছোঁ ৰেলীৰ কাৰণে। আৰু আমাৰ এন্থ্ৰপলজি ডিপাৰ্টমেণ্ট ফালৰ পৰা আমি থিম এটা চুজ কৰিছিলোঁ, সমুদ্ৰ মন্থন। তাৰ পৰা কেনেকৈ কি এক্সিকিউট কৰিছোঁ, প্লেনটো কি আছিলে, মানে দেখা লগালগ মানে সকলোৱে জানিব, গম পাব লাগে, সেনেকৈ বুলি ভাবি কিনে আমি চবেই কৰিছোঁ কামবোৰ। এতিয়া বাকীবোৰে চাই কেনেকৈ কি কয় সেইটো ভাল হ'ব। আৰু লগতে চবেই বহুত কষ্ট কৰিছে, গোটেই ইউনিভাৰ্চিটিৰ সকলো ল'ৰা ছোৱালী, প্ৰতিটো ডিপাৰ্টমেণ্টে, প্ৰতিটো চেণ্টাৰে। আৰু যিকোনো এজন জিকিলে মানে যোনটো এটা ডিপাৰ্টমেণ্ট হ'লে মানেও চবৰে নিজৰ হাৰ্ডৱৰ্কটো পালে হয়। আৰু এইটো প্ৰতিটো বছৰে ভাৰ্চিটি পতা হয়। পঢ়াৰ লগতে এইখিনি এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি এইখিনি যদি কৰি যায়, তেওঁলোকৰ অকল জাষ্ট একাডেমিক ফিল্ডতে গোটেইখিনি ফালৰ পৰা অকল পঢ়া বুলিয়ে নহয়, চব আহিব। তেওঁলোকৰ ধৰে আজিকালিচোন এডমিশ্যন কৰিব হ'লে মানেও তেওঁলোকৰ অকল ৰিজাল্টছবোৰ নাচায়, মাৰ্কছ নাচায়, তেওঁলোকৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ চায়, গেমছ, স্পৰ্টছ, কালচাৰেল চব চায়। তো ভাৰ্চিটি উইক হ'লে মানে চবৰ কাৰণে ভাল হয় বুলি ভাবোঁ। উজনি অসমৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰত্যেক বছৰে যি ভাৰ্চিটি উইক, কলেজ উইক, তেনেকৈ ইউনিভাৰ্চিটিৰ ভাৰ্চিটি উইক, এইবাৰ 54ম 54th ভাৰ্চিটি উইক এবাৰ আমি DUPGSUৱে আমি ছাত্ৰ একতা সভাই আয়োজন কৰিলোঁ। আৰু আমি নাম দিছিলোঁ অনুপ্ৰাণন এইবছৰ ভাৰ্চিটি উইকৰ। আৰু 15 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছিলে। 15 তাৰিখৰ পৰা আজি আপোনাৰ 21 তাৰিখ, আজি শেষৰটো দিন। এতিয়া দেখিছে ফিল্ডত প্ৰত্যেকটো ডিপাৰ্টমেণ্ট, প্ৰত্যেকটো চেণ্টাৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী ইয়াত অংশগ্ৰহণ লৈছিলে তেওঁলোকে। আজি কালচাৰেল প্ৰচেছন আছিলে এইটো সময়ত, আৰু আজি শেষলৈ এটা সাংস্কৃতিক সন্ধিয়া হ'ব। গতিকে আৰু আমাৰ আৰম্ভণিৰ দিনটোত অ'পেনিং চেৰিমনিত আমাৰ LV চালি হাজৰিকা আহিছিলে, তেখেত চিফ গেষ্ট হৈ পেলাই। আৰু সেইখিনিয়ে, গতিকে যি এসপ্তাহৰ যি কাৰ্যসূচী আছিলে, মানে Day 1, Day 2, Day 3কে আমি গোটেইখিনি ভাবিছোঁ যে সফল হৈছে বুলি, কাৰণ ছাত্ৰ ছাত্ৰীসকলক দেখিছে আপোনালোকে। আৰু সেয়াকে কৈছোঁ।